হেল্ল' এভৰিৱান, আজিৰ পৰা সৰুতে গৰু গা ধুৱাবৰ কাৰণে সকলো বস্তু ৰেডি কৰি ল'লোঁ আৰু এয়া মই ধুনীয়াকৈ জেতুকাও লগাই ল'লোঁ। তাৰ পৰা আহিলোঁ মই আমাৰ গৰুজনীৰ ওচৰলৈ, যিহেতু আজি তাইৰ এটা বহুতেই স্পেচিয়েল দিন হয়। তাইক প্ৰিন্সেছ ট্ৰিটমেণ্ট দিবৰ বাবে, কিন্তু তাই মোক পাত্তা নিদিলে। তাৰপৰা সকলো মানুহ আহিলে পথাৰলৈ নিজৰ নিজৰ গৰু লৈ। সকলো মানুহে নিজৰ গৰুকেইজনীক গা ধুৱাবৰ কাৰণে। তাৰপৰা সিহঁতৰ গালৈ এয়া পানী ছটিয়াই দিয়া হ'ল, গা ধোৱা হৈছে, কিন্তু সিহঁতি গা নুধুওঁ বুলি আঁতৰি গৈছে। কিয় জানেনে? পানীখিনি বোলে বহুত ঠাণ্ডা, সিহঁতক লাগে বোলে গৰম পানী নহ'লে বোলে সিহঁতি গাই নুধুব। আৰু সেয়া গৰম পানী নোহোৱাৰ কাৰণে সিহঁতি গা নুধুলে গ'লগৈ। তাৰপৰা আহিলে মানুহৰ পৰ্ব। মানুহে ইজনে সিজনৰ গালৈ লাও খা বেঙেনা খা কোৱাৰ পৰ্ব। তাৰপৰা এয়া সকলোৱে লাও বেঙেনা যি পাইছে ইজনে আনজনৰ গালৈ দলিয়াই আছে। তাৰপৰা এয়া মই মোৰ শ্ৰাগডালো সলনি কৰি ল'লোঁ, যিহেতু এডাল সলনি কৰিব লাগে। তাৰপৰা আহিলে কণী যুঁজোৱা পৰ্ব, আৰু এয়া সকলোৱে কণী যুঁজুৱাই আছে। যোনে জিকিছে তাৰ পলিথিনটো ভৰ্তি হৈছে, আৰু যোনে হাৰিছে তাৰ পলিথিনটো উদং হৈছে। কিন্তু মন বেয়া কৰি লাভ নাই বাৰু। তাৰপৰা মই আৰু ভাইটিও অকণমান খেলিবলৈ ল'লোঁ। মই জিকিলোঁ বাৰু, সি হাৰিলে। কিন্তু তাৰপিছত